আজিৰ ভিডিঅ'টো একদম ভয়ানক হ'বলগীয়া আছে, মানে একদম ভয় লাগি আছে গাইছ, একদম মানে বুকুত ধপধপে আছে। এতিয়া বাজিল কেতিয়াল দুজ দেখে দি তো চাবাৰে আপোনালোকে এতিয়া চাই লওক 12টা বাজি পাৰ হৈ গৈছে বৰ্তমান, মানে এনেকুৱা এটা ভয়ানক পৰিস্থিতি। তো এতিয়া আমি যাব খুজি আছোঁ, ৰাতি মানে ভয় লাগি আছে গাইছ। তো এতিয়া আমি যাব খুজিছোঁ ভূত চাবাতো গাইছ। আমি আজি কি দেখোঁ কিনে থওঁ আপোনালোক গোটেই এক্সপ্ল'ৰ কৰি দেখাম। তো এতিয়া বলক আমি ক'ত কি দেখা পাওঁ চাব যাওঁ। তো গাইছ এতিয়া মজাকৈ লগটোক ফোন মাৰিলোঁ, মানে লগকেইটাক ফোন মাৰিলে মানে একলাই যাব নোৱাৰে নাগিলা বস্তুত গাইছ। মোৰ মাতে কঁপি গৈছে চাব পাৰে। তো আপোনালোকে টাইমটো ভালকৈ মই আপোনালোক দেখি দিওঁ। তো চাব পাৰে পুৰা আমাৰ ইয়াতে বাজিল 12টা। ফ্লাছটোৰ কাৰণে উঠা নাই দেখা পাইছে কিজানি আপোনালোকে, পুৰা 12টা বাজিল গাইছ। তো এতিয়া দুজ ফোন মাৰ আৰু দুটামান চলি আছে, সেন্দেও যাব আমাৰ লগত। তো ফোনটো মাৰি লওঁ গাইছ, সেন্দে বা কেনে এক্সপিৰিয়েঞ্চ হৈ আছে সেন্দৰো। তো একদম ভয় লাগি আছে লাউড স্পীকাৰ দি গাইছ, একদম পুৰা ভয়ানক গাইছ, মানে কঁপি আছে। ৰ'বক ৰিচিভ কৰা নাই ৰ'বক। অঁ হেল্ল' ভাই, হেল্ল' ভাই। অঁ ইয়া যাবি নেকি, ভূত চাব যাবি নেকি? ৰেডি হৈছে নে পুৰা? দে পিছে ইয়া ৰেডি হ, আমি যাই আছোঁ দে। আমি এয়া ঘাটক লাগি যাই আছোঁ, ঘাটক লাগি। অঁ দে যাই আছোঁ দে। দে তো গাইছ বলুক এতিয়া বলুক যাই থাকোঁ, মানে একদম ভয়ানক পৰিস্থিতি গাইছ। একদম ধামাকা হ'ব, একদম ভূত পাওঁ নে নাপাওঁ বিচাৰি যাওঁ। তো গাইছ পালিটো আপোনালোকে দেখা পাবই। তো বলুক তো গাইছ আমি এতিয়া সেন্দৰ ছাৰক লাগি যায় পালোঁ আৰু সেন্দৰ ছাৰ। তো গাইছ পালোঁ ৰ'ব, আছে নাই বা ৰ'ব, কিবা অলপ বেলেগ দেখা আন পাইছোঁ। তো গাইছ আছে অঁ ইয়াত ৰেডি নে পুৰা? ৰেডি নে? লাগি আছে, টাইম বেছি মানে ক'বাই নালাগে আৰু এনেকুৱা ভয়ানক। এই ৰাতি আমি কি কৰিব পাৰছোঁ আমি নিজে নাজানো দেই ভাই ইয়াত। আজি কিন্তু কি হয় ৰিক্স নাই গেছ। আজিৰ পৰা হয়তো আমি আপোনালোকে আমাক দেখা নাপাব পাৰে। তো বলুক যাই থাকোঁ। তো আহক। আগত দেখিছোঁ লাহে লাহে যা, ভয় লাগে। কেমেৰা মোকে দিছে। কেনে পিছে ভয় লাগছে দে। একদম পুৰা নকবি আৰু একদম কঁপি আছে, বুকু কঁপি আছে। কি হ'ব যাই আছে ক'ব নাজানো। মোক পিছত দিছে, দেখা যেন লাগছে দেই। বেয়া ভয়ানক জেগা বাপৰে, এইফালে যাবা ৰাতি মানে এনেকুৱা আমি যেনেকুৱা পৰিস্থিতি আহিছোঁ ইয়াতে দিনতে মানুহ নাহে, দিনতে ভয় কৰে আহিবে। আমি ৰাতি আহিছোঁ ইয়াতে। কি হ'ল ক'ব হাতী আছিল নেকি? তো গাইছ দেখিবাৰ আগত দি পানী চানি চখানত আৰু আহিছ আগত দেখি চখানো আছে এখন। চিনাৰিটো লৈছোঁ অলপ ভয়ানক, তেনেকৈ অলপ চিনাৰিটো বোকা চোকা লাগি ধৰে কেনে দেখোন। কি পৰিস্থিতি হ'ব ধৰিবৰ নাই দে। ইয়ে ভৰি সোমাই গৈছে দে। এনেই ভয় লাগি আছে আৰু তাতে এনেকৈ যদি সোমাই যায় ভৰি চৰি, তো কি অৱস্থা হ'ব ভাবকচোন একবাৰ। বোকা হৈ গৈছে। তো চাব পাৰে কোনোফালে একো বস্তুৱে নাই। হয় গাইছ, ইমান ভয়ানক জেগা। এই জেগাত মানুহ চানুহ থৈছিলে আগতে, কেনেকুৱা হৈ গৈছে পৰিস্থিতি। সি ক'ত যাছে, এই তাক কিবা ধৰিছে নেকি? ক'ত যাছে? গমেই পোৱা নাই মই। তো গাইছ চাব পাৰে কেনেকুৱা এটা ভয়ানক পৰিস্থিতি। তো আপোনালোকে ভালকৈ পাৰে গমেই পোৱা নাই, মই যাই আছিলোঁ আৰু তাক কৈছোঁ ধৰি থাক বুলি। বলুক এফালে কি পাওঁ আৰু চাওঁ। কিবা এটা আছে নেকি? ক'ত এই
নাজানো নেকি এইফালে? নাজানো নেকি? নাচবি নাচবি নাজানো নেকি এইফালে? নাজানো নেকি? নাচবি নাচবি এই নহয় আগতে মই একেলগে গ্ৰুপ হৈ নাজানো নেকি? নাজানো নেকি? ঐ কেনে কৰে গাড়ী যাবা খুজি থাকে তাক ধৰিলোঁ ধৰি কিনে তাক ধৰি অলপ আগত যাম দে মোক ভুলে অলপমান আগত যাম ভুলে দে কম হৈ যায় যে ক্লিপ ৰখাই দি সেই ঐ তাক ধৰিছা না তাক ধৰিছা নাই ধৰিলোঁ আজি চেলেঞ্জটো লৈছোঁ চাই যাওঁ কি আছে লৈছি মানুহখিনি কমেণ্ট কৰিছে সেইকাৰণে আমি আজি চেলেঞ্জটো লৈছোঁ ইফালে বল ইটো সিটো নলবা আৰু আমি যে চেলেঞ্জ নলওঁ আপোনালোকে কি কৈছে আমি নাজানো বাজিল কি যে এটান বাজিল নেকি এটা বাজে বেছি টাইম নাই ইটো সিটো বেলেগ এটা লগাই যাবি নেকি ইটো সিটো তো ইফালে আপোনালোকে কোৱা কাৰণে আমি চেলেঞ্জটো কৰিছোঁ নাইবা নকৰিলোঁ তথাপিও কৰিছোঁ আপোনালোকে সেইকাৰণে ইটোত কিবা এটা কৰিব আৰু ইফালে যাও এতিয়া ঘৰ যায় চবে এটা তই দেখা নাছিবি দেখা নাছিবি গাছডালত তলকি নাচবি গৈ থাকে তাকে তথাপি চাওঁ বাৰু ভয় লাগে না কিবা আছে নেকি কেনে আৰু আমি যে য'ত জাগাত আছো একদম আগৰ দিন ৰজাৰ জাগা আছিল পুৰা ভাঙা চিঙা খচৰ গিলা আছে ডাঙৰ ডাঙৰ সুৰংগ আছে কেনেকৈ ভাঙছে কোনো নাজানে ইয়াতে কোনো ঘৰ ভাঙিব হোৱা নাই অট'মেটিক মানে ঘৰ ভাঙিব অলপমান ভাঙা চিকে ভাঙা আপোনালোকে চাওক চাই লওঁ বাপৰে ৱাল কি হৈ গৈছে ভিতৰলৈ আহক বেছি ভিতৰলৈ আহিব নালাগে ভালকে দে তাক ধৰচোন তাৰ কিবা এটা হৈছে তাক ধৰি লবি তাক ধৰি লবি ধৰি আছো মই ধৰি আছো আগত নাচবি চব একেলগে থাকে আগত যাব নালাগে আগত যাব নালাগে কিবা এটা আছে যাব নোৱাৰা বেছি আগত নাচবি নাই যাব নোৱাৰা এই দোষ ফিরিয়া নাহাকে মোক আগলা বছৰ দিছে এই ক্যামেরা নামত বেশি করবে না এয়া অলপমান মানুহ এটা থোৱা আছে তাৰ তলত আৰু ইটো কি চাপ মানুহ এটা তলত থোৱা আছে ইফালে কি আছে জংঘা কি মানুহ ধৰ দুটা বাজিল চেলেঞ্জটো একচেপ্ট কৰিলোঁ বহুত হয় একেলগে যা কুকুৰ মোক থৈ নাযাবি ভয় লাগে লাহে যা এই দেৰটা বাজব এতিয়া তো আমি এতিয়া এটা বেলেগ এটা জেগাত যাইছোঁ মানে তাৰে ওচৰতে এটা স্কুল আছে মানে বহুত ভয়ানক স্কুল তাতে মানে স্কুলত বহুত বছৰ হ'ল তাতে পঢ়ি আছে যাব লাগবই মানুহ সুধছি আমি দেখাবই লাগিব না আমি কষ্ট কৰি আহিলোঁ নিজে ভয় খাই যাবই লাগিব আৰু ইয়াৰ কাৰণে ই গাইছ আপোনালোকে ভাবিব পাৰে এইগিলা উৎকা কৰিছোঁ আমি ই পলো ই উৎকা কৰে এতিয়া আমি যিটো জেগাত যাম তাতে বহুত বছৰ ধৰি স্কুলটো পঢ়ি আছে তাতে যাওঁ আৰু আমি কি দেখাব আপোনালোক দেখি যাম তো বোলো আহক আমি যাম বাৰম্বাৰ বুজাইছো থৈলোঁ তই যাব ইচ্ছা আছে নাই নহয় মই এনেই আহিছোঁ আমি ভয় খাই যাওঁ না একবাৰ এনেকুৱা হৈছোঁ আমি ভয় খামি দৰ্জা খোলাই আছে এখন বেঞ্চি কৰিব নেকি পুৰণা ঘৰ পুৰণি বহুত বস্তু নাই
এই গাছডালত আছে ভূত গাছডাল ভূত থাকে আগত যাবি না চব একেলগে থাক কিন্তু দেই চব একালে থাক দেই দুটা খিৰিকী আমাৰ বেলেগ এটা ডেঞ্জাৰাছ কি চেলেঞ্জ কৰিব ভাবি যাকছে না মানুহবিলাকৰ কাৰণে নিজৰ জীৱন হাতত ৰাখি কিনে সেইটো চেলেঞ্জ কৰিছোঁ লাহে লাহে যা ভয় লাগে মোৰ মোক এৰি থৈ নাযাবি মোক এৰি থৈ নাযাবি মোক এৰি থৈ নাযাবি কিবা দেখা নাছিলো হাত কঁপি আছে চিন্তু গৈ মোৰ পিছে পিছে আহি আৰু তুমি ফাল্টু মই কৈছো মানুহ কলা চেলেঞ্জ কৰিব লাগে মোৰ ইটা চেলেঞ্জ কৰিবই নালাগে মানুহ কলা কৰিম নেকি ইটা চেলেঞ্জ চিন্তু গুছি দায়িত্ব আমাৰ হ'ব না আমি ভিডিঅ' পাইছো দায়িত্ব আমাৰ দায়িত্ব আমাৰ তাতে কি হৈ গেল এতিয়া ঘৰত থ আৰু গাইছ মানে একদম ভয় নাখাব আজি আমি চেলেঞ্জটো ল'বাই নালাগিছিল আপোনালোকে এইগিলা আৰু ৰিকুৱেষ্ট নকৰিব এইবিলাক নহয় গাইছ একদম মানে বহুত এইগিলা বাদ দিয়া ঘৰত থ তাড়াতাড়ি ঘৰত কিবা এটা ক'ব লাগিব পানী চানী হৈ কিনে কথা দিব লাগিব তো গাইছ আৰু আমি এইগিলা চেলেঞ্জ নকৰোঁ আপোনালোকে আমাক ৰিকুৱেষ্ট নকৰিব তো আজিৰ এইখিনিতে আৰু এমটো আমি পিছত দেখুৱাম আৰু আপোনালোকক